পাই যথেষ্ট ভাল ছবিখনৰ ২৭ অক্টোবৰৰ ছবিখন আহি আছে অসমৰ বিভিন্ন চিত্ৰগৃহত আৰু সকলোৱে আজি মৰাণত আহিলোঁ কলেজৰ প্ৰিন্সিপাল বাইদেউ মাতিলে ইউনিয়ন বডিয়ে ক'লে আমি আহি অলপমান সময় হ'লেও ছবিখনৰ বিষয়ে অলপ জনাব বিচাৰিছোঁ আৰু সকলোৱে আহক ২৭ অক্টোবৰ ৰাঘৱ চিনেমাখন চাওক আৰু মোৰ সহ প্ৰযোজিকা নৱনীতা তেওঁ দুটা লাইন ক'ব কোৱা সকলোকে বহুত বহুত ধন্যবাদ আচলতে আপোনালোকৰ সংবাদকৰ্মীসকলে আমাক এটা কনষ্টেণ্ট ছাপোৰ্ট দি আছে সাহস দি আছে এই সুযোগতে আপোনালোককো বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মই এইখিনিতে এটা কথাই ক'ব বিচাৰিছোঁ যে এটা অপপ্ৰচাৰ চলি আছে যে আমি কলেজবিলাকত গৈ পেলাই আচলতে এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে আমি কোনো কলেজত উইদাউট পাৰ্মিশ্যন সোমোৱা নাই প্ৰিন্সিপাল বা ছাত্ৰ একতা সভাই আমাক য'ত য'ত মাতিছে আৰু কিছু কলেজত ইউথ ফেষ্টিভেল হৈ আছে কিছু কলেজত নৱাগত আদৰণি সভা এনেকৈ প্ৰত্যেকখন কলেজলৈ আমি নিমন্ত্ৰণ সাপেক্ষে গৈছোঁ আৰু লগতে আমি যাওঁতে এনেকুৱাও হৈছে যে কিছু কলেজে ইভেণ্ট ডায়েৰীত আমাৰ পৰা চহী আৰু ফটো তুলি ৰাখিছে যাতে কাৰণ আজিকালি নাকৰ কিছুমান নিয়ম মতে কলেজবিলাকত কাৰিকুলাম এক্টিভিটিজ আৰু মানে বিশেষকৈ সংগীত অভিনয় আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে আৰু বহুত কলেজতো আমি কলেজ ছুটিৰ পিছত গৈছোঁ 3:30 4টা বজাত এনেকুৱা সময়ত গৈছোঁ গতিকে এই ভুল ভ্ৰান্তিটো গুচাই দিব বিচাৰিছোঁ কাৰণ আমি ছবিৰ প্ৰচাৰ কৰাতকৈ অসমীয়া ছবিৰ প্ৰতি যাতে নৱপ্ৰজন্ম আগ্ৰহী হয় যাতে এই নৱপ্ৰজন্মৰ পৰা নতুন অভিনেতা অভিনেত্ৰী আৰু কলা কুশলী ওলায় সেইটোহে আমাৰ উদ্দেশ্য লৈ পেলাই আচলতে আমি এনেদৰে নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কাৰ্যসূচী চলাই আছোঁ